সেইবিলাকক কয় মূৰৰ ঘাম মাটিত পেলাই কাম কৰা। যিহেতু আজি বিশ্বকৰ্মা পূজা, চাফাই অভিযান চলি আছে। চাফাই ইফালে চাফাই ইফালে চাফাই। চ' বিশ্বকৰ্মাক চিন্তি ব্লগটো আৰম্ভ কৰি দিছোঁ। চাই থাকিব ক'ত কি পাৰোঁ, দিনটোৰ ভিতৰত ক'ত কি কৰোঁ, ক'ৰবাত যদি যাওঁ এনেকৈ দেখাই থাকিম আৰু আমাৰ ঘৰৰে যি আয়োজন হয় পূজা বুলি, এনেই সৰু সুৰা আৰু। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা দিছোঁ বাৰু। ৰাতিপুৱাৰ সময়খিনি বহুত বেয়া, ৰুম ঝাৰু দিলে অৱস্থা নোহোৱা হৈ যায়, সেইটো উপায় নাই, দিব লাগিব। ঠিক আছে, কণ্টিনিউ কৰিব ভিডিঅ'টো, চাই থাকিব। আজৱাইন উতলোৱা পানী আৰু মৌ জোল মিহলাই ৰাতিপুৱাৰটো। যোগাৰ হৈ গ'ল নেকি? কাটা কুটা কৰিলি? বঢ়িয়াই দিলি। কৃষ্ণ কৃষ্ণ। আমাৰ ঘৰৰ দেউতাৰ বাইকখন বাহিৰত ওলাই নিব অকণমান দিগদাৰী হয় মোৰ, সেইটো কাৰণে কালিয়ে ধুনীয়াকৈ কাপোৰ চাপোৰ ভিজাই পেলাই মুচি চাফা কৰি থৈ দিছোঁ। আজি পূজা। কি দিম? ক'ত দি দিলে? আমি কিনা মালা আনা নাই, ঘৰৰে ফুল দিছোঁ। দে দাদা। এটা হাতে দিলে হ'ল, লেতেৰা হ'ব নহ'লে বেছিকৈ। আমাৰ সম্পত্তি। পায়স ৰেডি। এইটো ক'ৰ পৰা আনা? এই দুটা চাক দেউতাই আনিছিল দিল্লীৰ পৰা। কাছৰ হ'ব নেকি এইটো? কি বা হ'ব এইটো? কিহৰ বা মেটেলটো বা কি? এইটো মৰম লগা হাতী পোৱালি দুটা। আমাৰ দেউতাৰ ঘৈণীয়েকে এইবিলাক চব মেলি ৰাখি থৈ দিছে ধুনীয়াকৈ। থৈ দিয়া। বাপুতি হাঁহো। কি মৰম লগা উমাকছে আকৌ। এইফালে কিবা এটা জুকচিন দি এডাল ওপৰৰ ফালে প্ৰথমতে এডাল দে। এডাল ওপৰৰ এংকে তেতিয়াহ'লে এডাল এংকে এইফালে সেইফালে ডাল তলত দিগি, এইফালে ডাল ওপৰত দিগি। দিলে আকৌ বেয়া দেখা হয়। এইটো আমাৰ লোকেল মালা বনাই দিছোঁ দেই। নমস্কাৰ। ধুনীয়াকৈ এটা ফুটা দিওঁ ৰ'বা।
মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ। থেংক ইউ। যাই থাকো আগত মই আগত আছোঁ তাৰপৰা দিলিয়ে তাৰমানে ভাল দিয়ে আজি কি বম বৰষুণ দিলা এইমাত্ৰ মানে 1 ঘণ্টামান আগতে ধম 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 ধমকৈ বৰষুণ দিছে। সেইকাৰণে এইবিলাক চব পাতি থোৱা আছে বাচন বৰ্তন। আমাৰ তাৰমানে বৰষুণ দিলে পানী কালেকশ্যন আৰম্ভ হৈ যায় না। তাৰপিছত এতিয়া আকৌ এইমাত্ৰ যে বৰষুণ দি উঠছি কোনে ক'ব চা ৰ'দ হোম হোম চুইট হোম দেখিছেনে এইটো কলথোকৰ এটা পকিল গাছতে এতিয়া আমি কলথোক পাৰিব লাগে পক্ষী টকাটো চৰাই মুখ দিলে বেয়া কথা হ'ব য়েছ উই ডিড ইট ये देखो এটা পক্ষী আৰু এটা চৰাই খাইছে এতিয়া কি কৰিব লাগিব গাছডাল বগৈ দিব লাগিব নেকি লাগিলে অৱশ্যে অঁ আমাৰ মিস্ত্ৰী এটা কাৰ পৰা এয়া এই আমাৰ এটা মিস্ত্ৰী এটা কাম কৰি আছে পোষ্ট এইখিনি কৰি থৈ গৈছি টিং দি থৈ গৈছি বৰ্তমান তাৰপিছত নেক্সট আহি উঠি পোষ্ট ঢালিব তাৰপিছত ৱালৰ কাম আৰম্ভ হৈ যাব মই কেঁচুৰ ৰাতিৰ চিম্পুল খানা ভাবিছোঁ বনালোঁ যেতিয়া দেখাই দিওঁ তেল দিলোঁ কেৰাহীখন অভিয়াছলি গৰম হ'ব লাগিব পানী থাকিলেতো নহ'ব তেল গৰম কৰি উঠি তাতে অলপ নিমখ হালধি দি পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম তাৰপিছত পনীৰখিনি নমাই দিলোঁ সেইটো কেৰাহীতে ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ আৰু তেজপাত দি দিলোঁ তাৰপিছত আমি পটল কাটি থৈছিলোঁ যে ঘূৰণীয়াকৈ পটলখিনি দি দিলোঁ ভাজি থাকিম ঢাকোন দিম আকৌ অলপ হালধি দি দিলোঁ অলপ নিমখৰ পৰিমাণটো কম আমি নিমখ কমকৈ খাওঁ ইফালে ভাতটো উঠাই দিলোঁ অকণমানি চাউল আলু কাটি থোৱা আছিল পানীত তিয়াই থোৱা আছিল আলুখিনি দি দিলোঁ ভাজি আছোঁ তাৰপিছত ঘৰত যত যি মছলা আছে একো বাকী ৰ'ব নালাগে চব মছলা অলপ অলপকৈ দি যাওক কোনো ধৰণৰ নিৰ্দিষ্ট মছলা নাই যি আছে চব দিয়ক মইতো চব দিছোঁ মছলা দিলোঁ দি ধুনীয়াকৈ লৰাই ভাজি আছোঁ গৰম পানী দি দিলোঁ দি আকৌ উতলাইছোঁ এতিয়া এয়া হ'ল জালুক আৰু আদা মাৰ অলপ চৰ্দি লাগি আছে সেইটো কাৰণে জালুক আদা দি দিছোঁ ৰৈ গৈছিল পানী দিয়া খালি পেলাই সেইখিনি দি দিছোঁ তাৰপিছত ধুনীয়াকৈ উতলাই থাকিম যিমানে উতলিব সিমানে টেষ্টি হ'ব একদম চিম্পুল তাৰপিছত ভাজি থোৱা পনীৰখিনি দি দিলোঁ ধুনীয়াকৈ এয়া হ'বই আৰু অলমষ্ট ৰেডি মানে সেয়া হৈয়ে গ'ল এতিয়া আমি খাওঁ ধুনীয়াকৈ থেংকছ ফৰ ৱাচিং গুড নাইট